Hello guys, welcome back to my YouTube channel. আজি হৈছে 31 ডিচেম্বৰ, এই 2021 বৰ্ষৰ আজি অন্তিম দিন। আমি সেইকাৰণে ভাবিলোঁ আজি খানা এটা খাওঁ। চ' আমি এতিয়া পথাৰলৈ ওলাই আহিছোঁ খানাটো আয়োজন কৰিবলৈ। আজি ৰাতিকৈ হ'ব আমাৰ প্ৰগ্ৰেমটো। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আজি ৰাতিটো সকলো দৃশ্য দেখুৱাম। ব'লক আমি লাহে লাহে গৈ থাকোঁ। তাত আমাৰ কিছুমান কাম কৰিবলৈ আছে, কামখিনি কৰি ল'ম, তাৰপিছত আমাৰ ভিডিঅ' আৰম্ভ হ'ব। ব'লক, এয়া আমি ওচৰৰ পৰাই সৰু বক্স এটা লৈ আহিছোঁ আজি ৰাতিটোৰ কাৰণে। বেছি হুলস্থুলো কৰিব নোৱাৰি, নতুন এছপি আহি আছে। চ' সেইকাৰণে আমি সৰু বক্স এটাকে লৈ আহিছোঁ ওচৰৰ পৰা। এয়া আজি পূৰা হিলাই দিম আমাৰ পথাৰখন। ব'লক আমি গৈ থাকোঁ। এয়া আমি ৰাতিৰ কাৰণে চাফা কৰি আছোঁ, সকলো কামত ব্যস্ত। এয়া চাওক কি সুন্দৰ পৰিৱেশ, আৰু তম্বু তৰিব লাগিব। ডিজে আহি গ'ল, ডিজেটো লগাই দিম এতিয়া আৰু লাহেকৈ চাফটো কৰি লওঁ। ব'লক আমি লাহে লাহে ভিডিঅ' দেখুৱাই থাকোঁ। এয়া আমাৰ খানাৰ কাৰণে গাঁত খান্দি আছোঁ, আমাৰ বাটুৰদাই গাঁত খান্দি আছে। চাওক আমাৰ এয়া গৌতমে চাই আছে। এয়া আমাৰ পৰিৱেশটো চাওক। এয়া আমাৰ অংকা খৰি আনি আছে চব। এয়া দেখিছে নাই, লাজ কৰিছে। এয়া আমাৰ গৌতম বৰ্তা। এয়া পূৰা খৰি ফালি আছে। কাঠ খৰি এই ঠাইলৈ থৈ দে। এইডোখৰত আমাৰ এতিয়া তম্বুটো থৰিব, মজা আছে। ৰাতিটো কটাব লাগিব আৰু ইয়াতে। আৰু অংক দুআষাৰমান কৈ দিয়া। এয়া আমাৰ তম্বুৰ কাৰণে গাঁত খান্দি আছোঁ। এতিয়া অকল গাঁতকেইটা খান্দি খুঁটাকেইটা পুতি থ'ম। গধূলি সময়ত আমি তম্বুটো তৰি দিম টিউপালখন দি। এতিয়া অকল গাঁতকেইটা খান্দি খুঁটাকেইটা পুতি থৈ যাম, চাই থাকক। এয়া আমাৰ গাঁত খান্দি খুঁটা পুতা কাম হৈ গৈছে, আৰু এতিয়া ভিডিঅ' নকৰোঁ, একেবাৰে ৰাতি লগ পাম। এতিয়া ভিডিঅ'টো সামৰি দিছোঁ। এয়া আমাৰ গৌতমে হাঁহ মাৰি আছে। গৌতমে পিনে চাই দিয়া বা। এয়া আমাৰ এয়া বিলম্ব হাঁহটো তাৰমানেতো নাই। আমাৰ খাওঁ আজিৰ দিনটো এইকেইটা দেখিছে নাই, হাঁহ পূৰা মাৰিছে। আৰু ব্ৰইলাৰ এটা ৰেডি কৰি আছে। ব'লক বুলি ব্ৰইলাৰটো পাওঁ পাক এটা মাৰি থওঁগৈ। নমস্কাৰ এটা তাতে দিয়া আকৌ। এয়া আমাৰ এইটো ব্ৰইলাৰ দেখিছে নাই, ব্ৰইলাৰটো কাটি দিলোঁ, পূৰা গুচাই দিলোঁ। ব্ৰইলাৰ এটা, হাঁহ এটা। ব্ৰইলাৰটোৰ লগত হাঁহটো ডেম'টো দেখুৱাই দিওঁ আকৌ। ভকত এইকেইটা দেখিছে নাই, আজি পূৰা খাং আৰু। এয়া আমাৰ গুচোৱা লাগি আছে। পাঠা পিনে হাই এটা কৰি দিয়া, হাই এটা কৰি দিয়া। এয়া আমাৰ পাৰ্থে আলু গুচাইছে, পূৰা গুচাইছে আৰু মজা আছে। হাই এটা কৰি দিয়া আকৌ। এয়া আমাৰ এয়া পূৰা কাটিছে খাং আৰু আজি ৰাতিটো এনেকৈ কটাং আৰু। এতিয়া জোলহে দি গৈছো দেই, জালে মাংস যায়।